নমস্কাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আৰু দুযোৰ মেখেলাযোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইযোৰ কটনৰ মেখেলা চাদৰ, উকা বগা মেখেলা চাদৰ এযোৰ মই কিনি আনিছোঁ। আনি ইয়াত লতা ডিজাইনত ফুলবোৰ কৰিছোঁ। হালধীয়া ৰং, সেউজীয়া আৰু লতাডাল চকলেট কালাৰ দিছোঁ। এইটো ফুল এজা কালাৰ আৰু ইয়াতে গোল্ডেন কালাৰ দি দিছোঁ। এনেকুৱাকৈ ইয়াত জুলুম গাঠিছোঁ গোটেইকেইটা কালাৰ লগ কৰি। এইখন মেখেলা, গোটেই গাতে এনেকুৱাকৈ লতা লতা ফুল কৰি দিছোঁ আৰু মেখেলা চাদৰযোৰ দেখিবলৈ শেষত এনেকুৱা ধৰণৰ হৈছে। এতিয়া মই আপোনালোকক আন এযোৰ কাপোৰ দেখুৱাবলৈ লৈছোঁ। এইযোৰো কটনৰ ছেট হয়, গোলপীয়া কালাৰৰ। ইয়াতে ৰাউণ্ড কৰি কৰি লৈ কৰিছোঁ। এইটো এজা কালাৰ দিছোঁ, চকলেট কালাৰ আৰু মাজত গল্ডেন কালাৰ দিছোঁ। ইয়াতে মাজত গল্ডেন দিছোঁ আৰু ইয়াতে চকলেট কালাৰ দিছোঁ। এনেকুৱাকৈ বাউণ্ডেৰীটো চাইডটো এনেকুৱা কৰিছোঁ আৰু ইয়াতে কৰিছোঁ। চাদৰখনো গোটাই গাই দিছোঁ মাজে মাজে এনেকুৱাকৈ। আঁচলটো এনেকুৱা হৈছে। সম্পূৰ্ণৰূপে কৰা হোৱাৰ পিছত এনেকুৱা হৈছে। গোটেই গাতে এনেকুৱা সৰু সৰু বুটা দিছোঁ গৰু গৰু কৰি। শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। পিছলৈ আৰু এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু মেখেলা চাদৰ আছে সেইবোৰ দেখুৱাম। মোৰ চেনেলৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।